যেতিয়া এক্সাম হৈ গ'ল আপোনাৰ 21 তাৰিখ আৰু 28 তাৰিখৰ পিছত এতিয়া আপোনাৰ মোটামুটি ধৰক 6-7 দিন 10 দিন বাগৰি গ'ল আৰু তাৰপিছত লাহে লাহে ষ্টুডেণ্টছবোৰে মোৰ যিমানখিনি মোৰ মোটামুটি অলমষ্ট এৰাউণ্ড 2 লাখ ষ্টুডেণ্টছ আছে যোনখিনি মই নিজেই পঢ়াইছোঁ তো ষ্টুডেণ্টছৰ পৰা যেতিয়া ফিডবেক অহা ষ্টাৰ্ট হ'ল ছাৰ এনেকৈ পইচা চলি আছে ছাৰ আমি ইমান কষ্ট কৰিলোঁ দিনে ৰাতি আপুনি কষ্ট কৰিলে এতিয়া কি হ'ব চ' তাৰপিছত যেতিয়ালৈকে মানে জেনুইন আপুনি লিডছ নাপায় সেইটো বস্তুটো উঠাই লাভ নাই কাৰণ পিছলৈকে তেওঁলোকে ধৰক ক'ব যে আপুনি ক'ৰ পৰা গম পালে চ' ময়ো অকণমান এইটোৰ ওপৰত ৰিচাৰ্চ কৰিলোঁ ৰখিলোঁ প্ৰায় 10 দিন ধৰি এই বস্তুটোৰ ওপৰত লাগি আছিলোঁ প্ৰশাসনৰ লগতো মই বহুতবাৰ যোগাযোগ কৰিছোঁ আৰু টুইট কৰাৰ আগতেও মই আমাৰ কিছুমান পুলিচ অফিচাৰ্ছৰ তেওঁলোকৰ লগত ডিছকাছ কৰিছোঁ তেওঁলোকে কৈছে দে হেভ দ্য লিডছ বাট যেতিয়ালৈকে তেওঁ প্ৰপাৰ লিডছটো নাপায় তেওঁলোকেওতো আগবাঢ়িব নোৱাৰে চ' ফাইনেলি লাইক আমি যোৱাকালিৰ আগদিনা উই অলমষ্ট গট ছাম অফ দ্য চেম্পল পেপাৰ্ছ যিটো ইউটিউবত ফ্লাৰিছ কৰিছিলে আৰু ইউটিউব বুলি নহয় কিছুমান ষ্টুডেণ্টছেও পঠাইছিলে য'ত আপোনাৰ 1ৰ পৰা 100লৈকে প্ৰায় দ্বিতীয় কুৱেশ্যন দেখিবলৈ পোৱা গৈছে ছিকুৱেঞ্চটো ছেইম আছিলে অপশ্যনছবোৰ ছেইম আছিলে চ' তাৰপিছত আমি উই ৱেৰ অলমষ্ট এৰাউণ্ড 99% কনফাৰ্ম হৈ গ'লোঁ যে যিটো আমাৰ নিউজ এটা ওলাইছিলে এক্সামৰ আগতে এটা নিউজ আহিছিলে যে এটা দুষ্ট চক্ৰ লাগি আছে পেপাৰ ফাদিল কৰাৰ নামত চ' সেই নিউজটোৰ পিছতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাদেৱে তেওঁ এটা ডিচিশ্যন লৈছিলে যে নেটৱৰ্কটো তেওঁ কাট কৰি দিব চ' তাৰপিছত যেতিয়া এই বস্তুটো আমাৰ উত্থাপিত হোৱাৰ পিছত ফাইনেলি দেখা গ'ল যে এটা লবি চলি আছে য'ত আপোনাৰ আৰু লবি এটা কেতিয়া চলিব পাৰে যেতিয়ালৈকে আপোনাৰ পাৱাৰফুল মানুহ লবি এটাৰ বেক ছাইডত নাথাকে এজ এ বেকবোন তেতিয়ালৈকে কোনো মানুহে সাধাৰণ মানুহে সেই বস্তুটো মানে কেতিয়াও সেই বস্তুটো নোৱাৰে আমাৰ দৰে সাধাৰণ মানুহে আমি সেই বস্তুটো কেতিয়াও সাহসো কৰিব নোৱাৰোঁ টু ডিমাণ্ড মানি ফৰ বেকডৰ এপইণ্টমেণ্টছ চ' আৰু আজি যিহেতু লাইক আমি সকলোৱে জানো আজি ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্মতিথি তাতে মই এটা কথাই ক'বলৈ বিচাৰিম যে মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে আজিৰ ডেটত মানুহ হৈ আমি যদি মানুহৰ কথাই নাভাবোঁ তেনেহ'লে কিদৰে আমি আগবাঢ়ি যাব পাৰিম মই অকল ষ্টুডেণ্টছখিনিৰ কাৰণে মই লাগি আছোঁ ইয়াতে কোনো মোৰ নিজা স্বাৰ্থ নাই আৰু ষ্টুডেণ্টছখিনিয়ে বহুত ষ্টুডেণ্টছ এনেকুৱা আছে যোনে দিনটো আপোনাৰ কাম কৰি ৰাতিটো আপোনাৰ কাম কৰি তেওঁলোকে পঢ়ি এই পৰীক্ষাটো দিছে যাতে তেওঁলোকৰ ঘৰখন তেওঁলোকে ছাপৰ্ট কৰিব পাৰে বহুত ছিংগল মাদাৰ্ছ আছে যোনে সপোন এটা দেখি কিনে এটা ষ্ট্ৰাগল কৰি কিনে তেওঁলোকে কৰিছে প্ৰমাণ বুলিবলৈ ক'লে আমাৰ এতিয়া মেক্সিমাম আমাৰ ষ্টুডেণ্টছ কলছ আছে তাৰপিছত আমাৰ ষ্টুডেণ্টছ লিডছ আছিলে যিবোৰ নাম্বাৰৰ পৰা কল আহিছিলে আমি উই হেভ অলৰেডি প্ৰভাইডেড দ্য নাম্বাৰছ টু দ্য পুলিচ পাৰ্চনেলছ তেওঁলোকে দে হেভ অলৰেডি ফ'ল' আপ কৰি আছে তেওঁলোকে আৰু মেক্সিমাম আমি নাম্বাৰছে দিছোঁ কাৰণ নাম্বাৰছবোৰৰ পৰাইতো কল মানে এক্সচেঞ্জ হৈছে তেওঁলোকৰ এনেকুৱা ধৰণৰে কথা বাৰ্তা আৰু ধৰক আপোনাৰ যিটো পইচাৰ লেনদেনৰ কথা চব কথা তেওঁলোকে ডাইৰেক্ট ফোনতো নাপাতে তেওঁলোকে এটা যিকোনো ডেষ্টিনেশ্যন এটাত মাতি তেওঁলোকে কথা পাতিছে বা সেনেকুৱা ধৰণৰ ফোন অভাৰ কনভাৰ্চেশ্যন আজিকালিতো ফোন কনভাৰ্চেশ্যনতো গোটেইখিনি নহয় চ' সেইখিনিয়ে লাইক এটা চাকৰি এতিয়া গ্ৰেড 4ৰ চাকৰিবোৰত আপোনাৰ 3 লাখৰ পৰা 5 লাখলৈকে গৈছে আৰু গ্ৰেড আপোনাৰ যিবিলাক গ্ৰেড 3 যিবিলাক আপোনাৰ পষ্ট আছে তাতে 8 লাখ to 10 লাখ ডিপেণ্ডিং আপন দ্য দালালছ যোনটো দালালে যেনেকৈ ল'ব পাৰিছে আৰু ইয়াতে এনেকুৱা নহয় ন মেইন মানুহজনে কেতিয়াও যোৱা নাই মেইন মানুহজনে তেওঁ জাগাতে বহি আছে আৰু বাকী যিখিনি আপোনাৰ ধৰক পেৰিফেৰেলছ বুলি যাক কয় সেই পেৰিফেৰেলছবোৰহে ঘূৰি ফুৰিছে চ' এতিয়া যোনে যিমান যেনেকৈ ল'ব পাৰিছে কোনোবাই 15 লাখ লৈ কিনে তেওঁক যদি 5 লাখ দিব আছে 5 লাখ দিছে বাকী 10 লাখ নিজে খাইছে চ' পইচাটো আপুনি লাইক আমি শুনালৈকে এতিয়ালৈকে মই যিমানখিনি ষ্টুডেণ্টছ ফিডবেক পাইছোঁ ইটছ আপ টু 3 lakhs to 8 lakhs লেবৰ ভিতৰত আছে আৰু গ্ৰেড 3 to 8 lakhs 10 lakhsলৈকে গৈছে সেই প্ৰমাণবোৰ আমাৰ গোটেই ষ্টুডেণ্টছখিনি আমাৰ লগত আছে আপোনালোকে চাব পাৰে ইউ কেন চি দ্য ইউটিউব ইউ কেন চি দ্য টুইট অল দ্য ষ্টুডেণ্টছ আৰ টুইটিং ইন ডেট আৰু যিহেতুকে মই এটা বস্তু বিলিভ কৰোঁ যে আমাৰ যিখিনি জেনুইন ষ্টুডেণ্টছ কাৰণ য'ত ৰাম আছে তাতে ৰাৱণ থাকিবই তো যিখিনি জেনুইন ষ্টুডেণ্টছ যোনে বিচাৰে যে এইটো নিকা হ'ব লাগে যোনে একচুৱেলি লাইক বেকডৰ এণ্ট্ৰি নিবিচাৰে তেওঁলোকে এই গোটেই বস্তুটো ছাপৰ্ট কৰিব লাগে আৰু তেওঁলোকৰ হাতত যদি যিকোনো কিবা যদি লিডছ আছে মই এইখিনিয়ে ক'ম লাইক ভয় নকৰিবা আই এম দেয়াৰ উইথ অল অফ ইউ পিপল সদায় মই যিটো কথা কওঁ যে লাষ্ট মুহূৰ্তলৈকে যুঁজি যাম শেষ মুহূৰ্তলৈকে যুঁজি যাম আৰু তোমালোক কোনেও যাতে ভয় নকৰা যাৰ তাত যেনেকুৱা লিডছ আছে প্ৰভাইড মি দ্য লিডছ আই উইল মেক চিয়'ৰ কি সেই গোটেই লিডছখিনি মই একদম প্ৰপাৰ জেগালৈকে লৈ যাব পাৰোঁ এই সন্দৰ্ভত মই অলৰেডি টুইট কৰিছোঁ আমাৰ মাননীয় জি পি সিং ছাৰক মই টুইট কৰিছোঁ জি পি সিং ছাৰে এটা পজিটিভ ফিডবেক দিছে উইদিন 1 hour এণ্ড জি পি সিং ছাৰ হেজ অলৱেজ হেল্প নট অনলি দ্য ষ্টুডেণ্টছ বাট অলছ' দ্য পিপল অফ আছাম অলৱেজ এইটো বস্তু দেখা গৈছে আৰু লগতে মই আপোনাৰ দুই এজন আমাৰ প্ৰশাসনিক বিষয়াৰ লগতো ডিছকাছ কৰিছোঁ এই কথাটো আৰু তাৰ লগতে আমাৰ কেইটামান পুলিচ ষ্টেচনছ য'ৰ তেওঁলোক অ' চি হয় মই তেওঁলোকৰ লগতো ডিছকাছ কৰিছোঁ দে অলৰেডি হেভ দ্য লিডছ বাট দে আৰ জাষ্ট ৱেইটিং ফৰ দ্য ৰাইট টাইম to hit the iron, that's it.
তেওঁলোকে ইতিমধ্যে মানে তদন্তটো তেওঁলোকে আগৰ পৰা কৰি আছিল, জাষ্ট প্ৰপাৰ লিডছবোৰৰ কাৰণে লৈ আছিলে। এণ্ড আশা কৰোঁ অসমবাসী ৰাইজৰ কাৰণে আমি যিখিনি আমাৰ ষ্টুডেণ্টছ ফিডবেক আৰু ষ্টুডেণ্টছে যিখিনি লিডছ দিছে চব মেক্সিমাম জেনুৱেন লিডছে পাইছোঁ, আৰু সেই নাম্বাৰ যিখিনি আমি প্ৰভাইড কৰিছোঁ আশা কৰোঁ এই গোটেইখিনি নাম্বাৰ লাইক দিছ পিপল দে কাম আপ, আৰু যোনদিনাখন এই বস্তুটো নিউজত আকৌ আহিব যেতিয়া ধৰাত পৰিব, এণ্ড আমি খুবেই মানে ভাল পাম। একজেক্টলি সেইটো মুখ্যমন্ত্ৰীগৰাকীয়ে যথেষ্ট নিকা কৰিবৰ কাৰণে বিভিন্ন পন্থা হাতত লৈছে। একজেক্টলি ইণ্টাৰনেট সেৱালৈকে তাৰপিছত তাৰ মাজতো একাংশ তেওঁৰে মানুহে এনেকৈ জড়িত হৈ পেলাই কামখিনি আগবঢ়াইছে নেকি? চাওক, ইয়াতে এতিয়া এনেকুৱা এটা কথা, আমি ধৰক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ তেওঁ এজন খুব ব্যস্ত মানুহ, তেওঁ অলৰেডি তেওঁৰ ফালৰ পৰা যিমান কৰিবলগীয়া আছে তেওঁ কৰিবলগীয়াখিনি তেওঁ কৰিছে, কিন্তু তেওঁ কৰিবলগীয়াখিনি কিমান দূৰলৈকে ছাকচেছ হৈছে সেই বস্তুটো লাইক এটা ফ'ল' আপ থাকিব লাগিছিলে। সেই যিটো তেওঁ যিখিনি মানুহক দায়িত্ব দি দিছে সেইখিনিতো আমি সকলোৱে দেখিছোঁ, এণ্ড দিছ ইজ ফৰ দ্য ফাৰ্ষ্ট টাইম গোটেই অসমবাসী ৰাইজে সেই দিনাখন এটা মানে এজ এ ফেষ্টিভেল আমি চেলিব্ৰেট কৰিছোঁ, এণ্ড উই আৰ ছ' হেপী যে ইমান ধুনীয়াকৈ এটা প্ৰক্ৰিয়া প্ৰচেছ হৈছে য'ত অসমবাসীৰ যিটো এটা ফাৰ্ষ্ট টাইম এক্সামিনেশ্যন, ADRE নিজে এটা ফাৰ্ষ্ট অফ ইটছ কাইণ্ড আছিলে, আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন নিজে এটা ফাৰ্ষ্ট অফ ইটছ কাইণ্ড এক্সামিনেশ্যন আছিলে, আৰু সেনেকুৱা এটা এক্সামত ইমান ধুনীয়া এটা নিকা প্ৰচেছ আমি সকলোৱে লাইক অল ষ্টুডেণ্টছ ৱেৰ, আৰু ষ্টুডেণ্টছৰ লগতে শিকোৱা টিচাৰখিনিও আমি বহুত উৎফুল্লিত হৈছিলোঁ যে ইমান ভাল হৈছে, ইমান ভাল ক্লিন প্ৰচেছ এটা হৈছে। কিন্তু আপুনি চাওক যে বস্তাত এটা পচা আলুৱেও কিন্তু গোটেই বস্তাটো আপোনাক পচা কৰি পেলাব পাৰে, গম পাইছে নাই? আৰু আলুহে পচা হয়, মানুহ কিন্তু পচা নহয়। কিন্তু আজিৰ যুগত আমি ছ'চাইটিখন যেতিয়া চাবলৈ যাওঁ, ছ'চাইটিখনত আমাৰ কিছুমান পচা আলুৰ কাৰণে এই গোটেই এটা ছিষ্টেম বদনাম হৈ যায়। একজেক্টলি, কাৰণ এতিয়া আজিৰ ডেটত আপুনি অকল এজন বা দুজন ব্যক্তি, এতিয়া এইটোতো এটা লবি, এণ্ড ইটছ এ বিগ লবি, আৰু যিকোনো কামত আজিকালি দেখা গৈছে যে ডাঙৰ ডাঙৰ যিবিলাক মাৰ্ডাৰ কেছ হৈ আছে, ডাঙৰ ডাঙৰ যিবিলাক ড্ৰাগছৰ কেছ হৈ আছে, চ' এটা লবি এটা হৈ আছে। আৰু লবিবোৰ কি, যেতিয়ালৈকে তেওঁলোকৰ হাতত এটা বেকবন নাথাকে, তেওঁলোকৰ হাতত এটা পাৱাৰ নাথাকে, বা তেওঁলোকৰ হাতত টকা পইচা নাথাকে, তেতিয়ালৈকে তেওঁলোকে সাহস কেতিয়াও কৰিব নোৱাৰে। ডেটছ ইম্পচিবল। আচলতে আমাৰ বেছিভাগ আমি এইটো দেখা গৈছে যে অসম গভৰ্ণমেণ্টৰ যিকোনো এটা এক্সাম যেতিয়া হয়, আগতেও বহুতবাৰ দেখা গৈছে পেপাৰ ফাদিল হৈছে বা এনেকুৱা কিবা এটা প্ৰব্লেম হৈছে, কিন্তু এইবাৰ আমি যিহেতুকে দেখিছিলোঁ এটা খুব সুচাৰুৰূপে ইয়াক কৰা হৈছিলে, লাইক নেটৱৰ্ক কাটি দিয়া হৈছিলে, এভৰি ষ্টেচনত আপোনাৰ চেকিং হৈছিলে, এণ্ড তো সকলোৱে আমি আশাবাদী আছিলোঁ যে এইবাৰ গোটেইখিনি খুব নিকা হ'ব এণ্ড এভৰিথিং উড বি ভেৰি স্মুথ।